হেল্ল' এভৰিৱান। এই মাহটো মোৰ ভাগ্য ইমানেই ভাল যে মই ভগৱানৰ দৰ্শনকে কৰি থাকিবলৈ পাইছোঁ। আজি অৱশ্যে মই যাবলৈ ওলাইছোঁ চিলাপথাৰলৈ, য'ত আছে মালিনী থান। আমি ধুনীয়াকৈ ট্ৰেইনত খাবৰ বাবে বুট চুট লৈ গৈছিলোঁ আৰু চাহ নিছিলোঁ। খাই মেলি আমি ধুনীয়াকৈ থানভাগ পাই গ'লোহি আৰু আপোনালোকক মই ধুনীয়াকৈ ভিতৰৰ ভাগ দেখুৱাই আছোঁ। এয়া হৈছে বাহিৰ ভাগ। আমি ধুনীয়াকৈ ফটো চটো উঠি মেলি ল'লোঁ আৰু ইয়াত সোমাওঁতে ভিতৰত টিকেট কৰিব লাগে দেই। এয়া আমি ভিতৰত পাই গ'লোহি। এই ভাগ হৈছে মন্দিৰ। আমি ধুনীয়াকৈ চাকি তাকি জ্বলাই মেলি আৰু এই ভাগ মন্দিৰ বোলে ওপৰত আছে। আমি সেয়াকৈ চাবলৈ গ'লোঁ। ইমানেই দূৰ, ইমানেই ভাগৰ লাগিলে ষ্টেপবিলাক উঠি উঠি মোৰ গতি বেয়া হৈ গ'ল। অৱশ্যে লাষ্টত আমি ধুনীয়াকৈ মন্দিৰ ভাগ পালোঁহি। এয়া দেখিছেনে মোৰ গতি, ঘামি মেলি অৱস্থা কাহিল। তাৰপিছত আমি তাৰ পৰা ঘূৰিলোঁ। তাৰপিছত ধুনীয়াকৈ ভাত চাত খাই মেলি ল'লোঁ। ভাত চাত খাই মেলি আমি এতিয়া ঘৰলৈ বুলি যাত্ৰা কৰিছোঁ। আজিলৈ ইমানেই আছিলে। যদি চাই ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব দেই। বাই বাই।